প্ৰচেষ্টা তেওঁ গতিকে এওঁৰ এই চেনেলটো আপোনালোকে লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক গতিকে ভ্ৰাম্যমানৰ বিষয়ে আমি কওঁতে খুব সাৱধানে কথা ক'ব লাগে এই কাৰণে কাৰণ ভ্ৰাম্যমানটো মোৰ বা কাৰোবাৰ বাপেকৰ সম্পত্তি নহয় গতিকে অভিজিৎ ভট্টক আমি সমালোচনা কৰা মানেই ভ্ৰাম্যমানক সমালোচনা কৰা নহয় ৰবি শৰ্মাক সমালোচনা কৰা মানেই ভ্ৰাম্যমান সমালোচনা কৰা নহয় কাৰণ ভ্ৰাম্যমানৰ গোটেই সম্পূৰ্ণ ভ্ৰাম্যমান যিখন জগত সেই জগতৰ মই এটা বিন্দু মাত্ৰও নহয় অভিজিৎ ভট্ট এটা বিন্দু মাত্ৰও নহয় আমি আহিম এটা সময় থাকিম গুচি যাম নাইকিয়া হৈ যাম ভ্ৰাম্যমান বন্ধ হৈ নাযায় স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ ইউটিউব চেনেল লিপু আছামিজ এণ্টাৰটেইনমেণ্টৰ মজিয়ালৈ আৰু মই আজি আছোঁ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা আপোনালোক সকলোৰে পৰিচিত এগৰাকী স্পষ্টবাদী তথা নিৰ্ভীক অভিনেতা আমাৰ খুবেই মৰমৰ সকলোৰে মৰমৰ ৰবি শৰ্মা দাৰ সৈতে তেতিয়াহ'লে আহক আমি স্বাগতম জনাওঁ অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা নমস্কাৰ ৰবিদা পোনপ্ৰথমে আজি দ্বিতীয়বাৰৰ কাৰণে মই মোৰ চেনেল লিপু আছামিজ এণ্টাৰটেইনমেণ্টৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আৰু দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ আগতেও এবাৰ ৰবিদাক মোৰ চেনেল যোগে আপোনালোকে দেখিবলৈ পাইছে এখেতৰ বায়'গ্ৰাফীৰ বিষয়ে এখেতৰ কিছুমান ভাল লগা এখেতৰ কেৰিয়াৰৰ বিষয়ে সকলো কথা আপোনালোকে গম পাইছিলে আজি দ্বিতীয়বাৰৰ কাৰণে আমি আজি একেলগে আছোঁ আজি আমি কিছুমান নতুন কথা ৰবিদাৰ বৰ্তমানৰ কৰ্মব্যস্ততাৰ সম্পৰ্কে আৰু বিভিন্ন নতুন নতুন টপিক লৈ আমি আজি আলোচনা কৰিছোঁ গতিকে আগবাঢ়ো নিশ্চয় এতিয়া নতুন এটা টপিকলৈ আহিছোঁ বৰ্তমান আপুনি ঘৰুৱাভাৱে ব্যস্ত হৈ মানে নিজৰ ল'ৰা ছোৱালী পত্নীৰ সৈতে সময় কটোৱাত ব্যস্ত কিছুমান ল'ৰা ছোৱালীৰ পিতৃ হিচাপে এজন ভাল স্বামী হিচাপে মানে তেওঁলোকৰ কিছুমান দায়িত্ব পালন কৰি আছে তাৰ বাহিৰেও শাৰীৰিক ব্যস্ততাৰ বাহিৰেও আপুনি বৰ্তমান যিহেতু মই ভ্ৰাম্যমানৰ ক্ষেত্ৰলৈ আহিছোঁ যিহেতু ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আপুনি বৰ্তমান বিৰত আছে 3 বছৰে হ'ব এই বিৰতিটো কিয় হ'ল কেতিয়া কেনেকৈ এই বিৰতিটোৰ প্ৰথম কাৰণটো হৈছে মোৰ সংসাৰ আচলতে কাৰণ সেইখিনি সময়ত এওঁ সন্তান দুটি কেৰি কৰি আছে তো মই তেওঁৰ লগত থাকিব লাগে তো এবছৰ থিয়েটাৰ শেষ কৰি আহি মই তেওঁৰ প্ৰেগনেঞ্চি পিৰিয়ডটোত মই খুব বোধ কৰোঁ খুব বেছি 3 মাহ নে 4 মাহ সময় পালোঁ কাৰণ তেওঁলোকৰ জন্ম হৈছে জুলাইটো গতিকে এপ্ৰিল মে' জুন জুলাই 3 মাহ কোনোমতে পাইছোঁ মই তাৰপিছৰ পৰা মই 2টা সন্তানৰ লগত আছোঁ আমাৰ যিহেতু যজা অকলেতো তেওঁ নোৱাৰে গতিকে মই লগত থাকিবই লাগে আৰু পিতৃ মাতৃৰ লগত ডাঙৰ হোৱা সন্তানৰ আত্মবিশ্বাসৰ লেভেলটো বেলেগ হয় সেই আত্মবিশ্বাসৰ লেভেলটো সেইটো লেভেল পাবৰ কাৰণে মই তেওঁলোকৰ সময় দি আছোঁ সেইটো এটা কাৰণ মূল কাৰণ আৰু তাৰপাছত তেওঁলোক জন্ম হোৱাৰ পাছত এতিয়া মুহূৰ্তত মই তেওঁলোকক এৰি থৈ যাব নোৱাৰোঁ দ্বিতীয় কাৰণ তৃতীয় কাৰণ হৈছে ভ্ৰাম্যমানৰ পৰা ওলাই অহা মোৰ কাৰণটো হৈছে এই যে মই যিটো কণ্ট্ৰভাৰ্চিৰ কথা কৈ আছোঁ যিটো আচলতে কণ্ট্ৰভাৰ্চি নহয় সেইটো আচলতে সমস্যা কণ্ট্ৰভাৰ্চি মিডিয়াই কৰে আচলতে সমস্যা আমাৰ সমস্যা বুলি কেনে কৈছোঁ কাৰণ ভ্ৰাম্যমানৰ বৃহৎ পৰিয়ালটো ময়ো এটা অংশ সকলোৱে দোহাই দি কথা কয় 150 পৰিয়াল চলি থাকে ভ্ৰাম্যমানত এই 150 পৰিয়ালৰ কাৰণে আপোনালোকে এই সমালোচনাটোৰ মাজত আহিব নালাগে বিতৰ্কৰ মাজত আহিব নালাগে কিন্তু বিতৰ্কটো সৃষ্টিমূলকো হয়তো গতিকে ইতিবাচকো হয় গতিকে কথা পাতিলেই কাৰোবাৰ বিষয়ে ঈশ্বৰৰ বিষয়ে যেনেকৈ কথা পাতিলে ঈশ্বৰক নৈ কৰা নুবুজায় ঠিক তেনেকৈ ভ্ৰাম্যমানৰ বিতৰ্ক হ'লে যে ভ্ৰাম্যমানক আমি বেয়া বুলি কৈছোঁ তাৰ মানে নহয় তাৰে এইটোহে প্ৰমাণ হয় যে ভ্ৰাম্যমানক লৈ আচলতে কিমান মানুহ কনচাৰ্ণ মোৰ কোনো স্বাৰ্থ নাই কাৰণ কি মই আগৰো নাজানো বুলি কৈ দিছোঁ অলৰেডি ভ্ৰাম্যমান আৰু মইতো এক কথা মানুহ বুলি তুমি জানাই আৰু সকলোৱে জানে গতিকে মোৰ তাত পইচা বঢ়াই যোৱাৰ ইচ্ছা নাই ভ্ৰাম্যমানৰ লগত মোৰ কোনো ধৰণৰ ইনডাইৰেক্ট ৱে কোনো ধৰণৰ ৰিলেশ্যন নাই যে মই কালি স্ক্ৰিপ্ট দিম তেনেকুৱাও মোৰ কোনো ৰিলেশ্যন নাই যে মই তাতে ক'ৰবাত ভাত ছাপ্লাই কৰিম তাৰো কোনো কানেকশ্যন নাই গতিকে মোৰ কোনো স্বাৰ্থ নাই মই কেৱল ভ্ৰাম্যমান ভাল পাওঁ ঠিক মই যেনেকৈ ভাল পাওঁ তেনেকৈ দৰ্শকে টিকেট কাটি চাবলৈ আহে সেই দৰ্শকখিনিও এবাৰ সমালোচনাত ভাগ লৈছে আৰু 99.9% মানুহে এইবাৰ ফেচবুকত অ'পেনলি মোক ছাপোৰ্ট কৰিছে আচলতে মোক নহয় সঁচাটোৰ পক্ষত থিয় দিছে তেওঁলোকে কাৰণ পাব্লিকে চব জানে তেওঁলোকে থিয় হৈছে যে তাত তাৰমানে এটা অৰাজকতা এটা অদ্ভুত ধৰণৰ শোষণ এক অদ্ভুত ধৰণৰ যিটো বহুতে বিভিন্ন নাম দিছে মাফিয়া ৰাজ গুণ্ডা ৰাজ কিবা কিবি আল্টিমেটলি যিটো চলি আছে সেইটো চলি আছে আৰু প্ৰত্যেকবাৰ বিতৰ্কৰ সৃষ্টি হয় তেতিয়া আমি প্ৰমাণ পাওঁ যে ঘটনা হৈ আছে কাৰণ একদম আৰম্ভ হৈছিলে মই প্ৰথম 2017ত মই কণ্ট্ৰভাৰ্চিটো আৰম্ভ কৰা মোৰ অভিযোগ উত্থাপন কৰা
য'ৰ পৰা ফ'কাছ পালে বহুত কথা প্ৰমাণিত হ'ল পোহৰলৈ আহিল তাৰপাছত এইবাৰ আৰম্ভ হ'ল প্ৰাঞ্জনা দত্তৰ পৰা এতিয়া নতুনকৈ আমাৰ দেৱাশীষ আৰু হেৰিৰ কথাটো আহিল মাজত কোনোবা এগৰাকী ছেকেণ্ড লিড হিৰইন এগৰাকীও এটা ভিডিঅ' পষ্ট কৰিলে আকৌ পইচা নোপোৱাৰ আহিয়ে থাকিব আৰু মই চেলেঞ্জ কৰিছোঁ যে অহা বছৰ এপ্ৰিল শেষ হোৱাৰ পিছতো এই কণ্ট্ৰভাৰ্চি হ'বই গতিকে এই ক্ষেত্ৰত মোক জ্যোতিষী বুলি ক'লেও ভুল নহয় মই প্ৰেডিক্ট কৰিছোঁ হ'বই কোনোবাই যদি পাৰে ৰখাই দিয়ক প্ৰেডিকশ্যন নহয় মোৰ চেলেঞ্জ অকল প্ৰেডিকশ্যন চেলেঞ্জ হ'বই তাৰমানে এই স্তৰত এটা গণ্ডগোল হৈ আছে সেই গণ্ডগোলটোৰ বিৰুদ্ধে আমি চবেই যে মাত দিছোঁ সেই মাত দিয়াৰ কাৰণে মই এটা ওলাই আহিলোঁ ভ্ৰাম্যমানৰ পৰা এইখিনিতে মই আপোনাক সুধোঁ যে ভ্ৰাম্যমানৰ এটা সোণালী ইতিহাস আছে অসম গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰ গতিকে অসম গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰৰ আগৰ এটা যিটো যুগ আছিল তাৰ যিটো সোণালী ইতিহাস আছিল তাৰ মাজত আৰু এতিয়া বৰ্তমানৰ যিটো এটা অস্থিৰতাৰ সৃষ্টি হৈছে এই অস্থিৰতাটো আৰু এক যান্ত্ৰিকতা আহিছে সেইখিনি যিহেতু পাৰ্থক্যটো কিহৰ কাৰণে আচলতে পোনপটীয়াভাৱে এই অৰাজকতাবিলাক এই অস্থিৰতাবিলাক এইটো বিৰাট বহল প্ৰশ্ন দেই লিগু বিৰাট বহল প্ৰশ্ন এইটো তুমি যিটো সুধিছা মই মোৰ আগৰ প্ৰশ্নটোলৈ মই থাৰ্ড পইণ্টটোত ঘূৰি যাওঁ মই তেতিয়া শেষ কৰি দিম এইটো থাৰ্ড পইণ্টটো হৈছে এইটো যে থিয়েটাৰৰ পৰা ওলাই অহাৰ মোৰ আৰু এটা কাৰণ আছে যে এটা সময়ত থিয়েটাৰত থাকি অভিনেতাবোৰ এনেকুৱা ধৰণেকৈ অভ্যস্ত হৈ যায় যে তেওঁলোকে গেছ ক'ত পায় সেইটো নাজানে ল'ৰা ছোৱালী স্কুল কোন ডিৰেকশ্যনত যায় সেইটো নাজানে তেওঁলোকে কেৱল ঘৰলৈ পইচা পঠিয়াই দায়িত্বৰ পৰা হাত সাৰি দূৰত থকাৰ নিচিনা হয় গতিকে এটা সময়ত তেওঁলোকে আহি ঘৰৰ দায়িত্ব পৰ্যন্ত ল'ব নোৱাৰে গতিকে যিয়ে ঘৰৰ দায়িত্ব পৰ্যন্ত ল'ব নোৱাৰে এই ধৰণৰ এটা কি বুলি ক'ম মই এটা ভ্ৰাম্যমান জীৱনৰ লগত তেওঁলোকে মানে অভ্যস্ত হৈ যায় তাৰপাছত তেওঁলোকে ওলাই আহি নতুনকৈ ব্যৱসায় এটা নতুনকৈ কিবা এটা কথা শিকি নতুন এটা শৈলী ডেভেলপ কৰি তাৰ পৰা উপাৰ্জনৰ পথ বাছি লোৱাটো টান হয় গতিকে মই বয়স থাকোঁতেই গাত শৰীৰত শক্তি থাকোঁতেই মানসিকতা থাকোঁতেই ওলাই আহি নিজকে অন্য ধৰণে এষ্টাব্লিছ কৰিব বিচাৰিছোঁ যাতে মই কেৱল পইচাৰ কাৰণে আগলৈ সংস্কৃতিৰ লগত জড়িত হৈ থাকিব নালাগে সেইটো মোৰ থাৰ্ড পইণ্ট গতিকে সেইটো শেষ হ'ল এতিয়া তোমাৰ সেই বহল প্ৰশ্নটোলৈ আহোঁ মই বহল প্ৰশ্ন তুমি সুধিছিলা যে এই যে সোণালী এটা ইতিহাস আছিল বুলি কৈছা ইতিহাস আছিল নে ইতিহাস আছে ইতিহাসেইটো থাকি যায় গতিকে ইতিহাস বাস্তৱ মানে প্ৰেজেণ্ট বৰ্তমান গতিকে ইতিহাস আছে আৰু থাকিব মই ক'ব খুজিছোঁ যে আমি এতিয়া যিটো ফেজত পাৰ কৰিছোঁ এই ফেজটোত এটা আমি শংকাত ভুগিছোঁ যে হয়তো ভ্ৰাম্যমানৰ যি যাত্ৰা যি আমাৰ মানুহৰ পৰা যি ধৰণে মৰম বুটলিবলৈ আমি সক্ষম হৈছোঁ আজি অত বছৰে সেই মৰমটো যাতে নষ্ট হৈ নাযায় ব্যৱসায়িক দিশত ভ্ৰাম্যমান যাতে বিফল নহয় যাতে ভ্ৰাম্যমানৰ গোষ্ঠীবোৰ এটা এটাকৈ বন্ধ হৈ যাবলগীয়া হয় সেইটো নহ'বৰ কাৰণে এই যুঁজ চলি আছে ভ্ৰাম্যমান কিন্তু আজিও মানুহে চাই আছে আৰু চাই থাকিব কিন্তু এই যে চোৱাৰ সংখ্যাটোৰ মাজত যিটো পাৰ্থক্য আহিছে তাৰমানে আগতে আমি 3খন নাটকে চাওঁ কিয় 3জন নাট্যকাৰে লিখে ভিন্ন ভিন্ন কাহিনী ভিন্ন ভিন্ন ট্ৰিটমেণ্টৰ তৰিকাত ভিন্ন পৰিচালনা দেখা পাওঁ ভিন্ন ধৰণৰ অভিনয় দেখা পাওঁ কাৰণ 3জন পৰিচালকে 3 ধৰণৰ অভিনয় বিচাৰিব এজন অভিনেতাৰ পৰা সেই বস্তুটো লাহে লাহে হ্ৰাস পাইছে হ্ৰাস পোৱাৰ কাৰণে কি হৈছে মানুহে প্লেন কৰি লৈছে যে আচ্ছা ঠিক আছে 3 দিনৰ নাটকত আটাইতকৈ ব্যয়বহুল প্ৰযোজনাৰ 2 নম্বৰ দিনাখনহে আমি ফাৰ্ষ্ট নাইট নাটক নাচাওঁ লাষ্ট নাইট নাচাওঁ ছেকেণ্ড নাইটে যাম তেতিয়া ব্যৱসায়িক দিশত ভ্ৰাম্যমানৰ মালিকে লছ খায় তেতিয়া কমিটিয়ে আহ্বায়ক কমিটিবিলাকে পইচা দিব নোৱাৰে এই যে লছৰ যিটো সন্মুখীন হৈ আছে যিটো লছৰ প্ৰতিফল হিচাপে প্ৰত্যেকজন শিল্পীয়ে এতিয়া বছৰৰ মূৰত পইচা নাপায় পইচা নোপোৱাটো এটা দৈনন্দিন এটা হেৰি হৈ গৈছে এটা ছিষ্টেম হৈ গৈছে সেই ছিষ্টেমটো যাতে শেষ হয় তাৰ কাৰণে আমি মাত মাতি আছোঁ আমি যুঁজ দি আছোঁ গতিকে ভ্ৰাম্যমানৰ বিষয়ে আমি কওঁতে খুব সাৱধানে কথা ক'ব লাগে এইকাৰণে কাৰণ ভ্ৰাম্যমানটো মোৰ বা কাৰোবাৰ বাপেকৰ সম্পত্তি নহয় গতিকে অভিজিৎ ভট্টক আমি সমালোচনা কৰা মানেই ভ্ৰাম্যমানক সমালোচনা কৰা নহয় ৰবি শৰ্মাক সমালোচনা কৰা মানেই ভ্ৰাম্যমান সমালোচনা কৰা নহয় কাৰণ ভ্ৰাম্যমানৰ গোটেই সম্পূৰ্ণ ভ্ৰাম্যমান যিখন জগত সেই জগতৰ মই এটা বিন্দু মাত্ৰও নহয় অভিজিৎ ভট্ট এটা বিন্দু মাত্ৰও নহয় আমি আহিম এটা সময় থাকিম গুচি যাম নাইকিয়া হৈ যাম ভ্ৰাম্যমান বন্ধ হৈ নাযায় ভ্ৰাম্যমান চলি থাকিব গতিকে আমি আমাৰ কৰণীয়খিনি নিষ্ঠাৰে এইকাৰণেই কৰিব লাগে যাতে যিখিনি দৰ্শকে যথেষ্ট আস্থা লৈ ভঁৰালৰ ধান বিক্ৰী কৰি পইচা গোটাই টিকেট কাটে যিগৰাকী মাতৃয়ে 3 কিলোমিটাৰ 4 কিলোমিটাৰ কোলাত কেঁচুৱালৈ খোজকাঢ়ি আহে যিজন বয়োজ্যেষ্ঠ মানুহে 2জন মানুহক কান্ধত ধৰি নাটক চাবলৈ আহে যিজন শাৰীৰিকভাৱে অক্ষম মানুহে এখন চকীত হুইল চেয়াৰত চোচৰাই আনি তেওঁক বহুৱাই দিয়া হয় সেই মানুহখিনিৰ স্বাৰ্থত আমি অন্ততঃ সঁচা হোৱাৰ চেষ্টা কৰিব পাৰোঁ আৰু সঁচা আমি কেনেকৈ হ'ব পাৰোঁ তাৰ বাৰু বিভিন্ন কথা মই অলৰেডি বহুত ধৰণৰ ইণ্টাৰভিউত মই কৈছোঁৱেই
তোমাৰ তাত মই খুব বেছি ডিটেইলছত নাযাওঁ কাৰণ আমাৰ বাকী কথাবোৰ ৰৈ যাব গতিকে মই ক'ব বিচাৰিছোঁ আমি আমাৰ পিনৰ পৰা কেৱল এটা কাম কৰিব পাৰোঁ যে আমি আমাৰ যিখিনি দৰ্শক যিখিনি আমাৰ ভগৱান এই মানুহখিনিক অন্তত আমি সন্তুষ্ট কৰি তেওঁলোকক চিন্তাৰ খোৰাক দি সমাজত যাতে এটা অৱদান আগবঢ়াব পাৰোঁ কাৰণ ছবি যদি নাটকখন যদি ছবি হয় তেতিয়াহ'লে তেওঁলোকে ছবিয়ে চাবলৈ যোৱা ভাল নাটক চাবলৈ কিয় আহিব লাগে প্ৰথম কথা গতিকে তেওঁলোকক আমি নাটক দেখুৱাব লাগিব নাটক কেনেকৈ দেখুৱাব লাগিব নাটক হৈছে গ্ৰাম্য জীৱনৰ লগত সংগতি থকা সামঞ্জস্য থকা কাহিনী লাগিব যাতে গাঁৱৰ এজন যুৱকে নিজকে ৰিলেট কৰিব পাৰে মেইন এক্টৰটোৰ লগত যে মই আচলতে ৰবি শৰ্মা গতিকে ৰবি শৰ্মা যদি আজি গুণ্ডা হ'বলগীয়া হৈছে কিয় হ'বলগীয়া হৈছে তেওঁ সমাজৰ অমুক ব্যাধিৰ হেৰি কৰি মানে বিৰোধিতা কৰি তেওঁ গুণ্ডা হ'বলগীয়া হৈছে কিন্তু অৱশেষত তেওঁ নিজকে পুলিচৰ হাতত গতাই দিয়ে যে মোৰ ভুল হৈছিলে মোৰ কৰা পদ্ধতিটো শুদ্ধ নাছিল গতিকে তেওঁলোকে সকীয়াই দিয়ে আনক যে যদি দুষ্কৃতিকাৰী নিজৰ কাৰ্য কৰি থাকে এনেকুৱা হাজাৰ হাজাৰ গুণ্ডাৰ জন্ম হ'ব নাটক শেষ বা সামাজিক এখন নাটক যেতিয়া আমি কৰোঁ তাত দেখা পাওঁ যে ককায়েক ভায়েকৰ মাজত সম্পৰ্ক ভাল নহয় কাৰণ তাত ককায়েকেও টানকৈ কথা কয় ভায়েকেও ঘূৰাই কথা কৈ দিয়ে গতিকে দুয়োটাৰ মাজত কাজিয়া লাগি যায় মিল নাই কিন্তু নাটকখনত আমি দেখা পাওঁ যে তেওঁলোকে ভায়েকে ধৈৰ্য ধৰা আৰম্ভ কৰিলে ক্ৰমান্বয়ে কাৰোবাৰ উপদেশতেই হওক লাহে লাহে সম্পৰ্কবোৰ ধুনীয়া হৈ আহিলে তেতিয়া সেই নাটক চাই থকা ল'ৰাটোৱে চিন্তা কৰিব ঘৰলৈ গৈ যদি মই যদি কালি মোৰ দাদাক যদি বেয়াকৈ নকওঁ মোৰ জীৱনটো সুন্দৰ হৈ যাব সেইটো হৈছে নাটকৰ মূল উদ্দেশ্য আমি কিয় নাটক শিকা যায় সমাজত নাটকৰ প্ৰয়োজন কিয় সংস্কৃতিৰ প্ৰয়োজন এই কাৰণে যাতে অপসংস্কৃতিয়ে বাহ ল'ব নোৱাৰে সংস্কৃতিৰে যেতিয়া মূৰটো ভৰি থাকিব যেতিয়া কোনোবা এজন ল'ৰাই কবিতা এটা লিখাৰ চিন্তা কৰিব তেতিয়া তেওঁ মাজত মোবাইলত ব্লু ফিল্ম এখন চাবলৈ সময় নাপায় বুজি পাইছেনে কথাটো গতিকে সংস্কৃতিয়ে এনেকুৱাকৈ ঠাই পূৰণ কৰে আমাৰ মগজুত যাতে অপসংস্কৃতিয়ে ঠাই নাপায় সেই যিটো আমাৰ দায়িত্ব সেই দায়িত্বটো আমি পূৰণ কৰিব পাৰিলে আমি সফল নহ'লে আমি বিফল গতিকে সফল বিফল আমি আৰু এটা দিশত চাব লাগিব ভ্ৰাম্যমাণৰ কাৰণ এইটো এটা ব্যৱসায়িক অনুষ্ঠান মালিকৰ লাভো হ'ব লাগিব গতিকে আমি ক'ৰবাত মাজত এটা লাইন উলিয়াব লাগিব য'ত আৰ্থিক মানে ব্যৱসায়িক দিশত সফলো হয় আৰু আমি সমাজত এটা মেছেজো দিব পাৰোঁ কিন্তু যদি অত্যাধুনিক যান্ত্ৰিক হেৰিৰ মাজত টেকনিকৰ মাজত সোমাই আমি যদি মূল কথাটো এৰি থৈ গুচি যাওঁ আমি যদি এনেকুৱা দেখুৱাই দিওঁ যে হিৰোটোৱে কেৱল বাহ পাবলৈ দৰ্শকৰ পৰা লাষ্টত চবকে মাৰি দিলে তেতিয়াতো সি ক্ৰিমিনেল হ'ল গতিকে এজন ক্ৰিমিনেলৰ কাহিনী দেখুৱাতকৈ আমি গান্ধীৰ কাহিনী দেখুৱাব লাগে যে গান্ধীয়ে কেনেকৈ ট্ৰেইনৰ পৰা যেতিয়া তেওঁক ফাৰ্ষ্ট ক্লাছ কম্পাৰ্টমেণ্টৰ পৰা গতিয়াই নমাই দিলে তেওঁ সেইদিনাখনেই চাহাবটোক মাৰ্ডাৰ কৰি দিয়া হ'লে আজিৰ দিনৰ নাটক হ'ব তেওঁ গুণ্ডা হৈ গ'ল কিন্তু তেওঁ গুণ্ডা হ'ব নালাগে নহ'ল তেওঁ সেই খংটো পুহি থ'লে পুহি ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজত কামত লগালে সেই খংটো ঠিক তেনেকৈ আমি সেই ধৰণৰ উপদেশ যদি দিব পাৰোঁ তেতিয়াহে ভ্ৰাম্যমাণ চলি থাকিব আৰু ভ্ৰাম্যমাণ গ্ৰাম্য জীৱনৰ লগত সামঞ্জস্য ৰাখি সংহতি ৰাখিয়েই কৰিব লাগিব এই যিবিলাক অৰাজকতা চলি আছে এই যে আৰু প্লাছ চৰিত্ৰত অভিনয় কৰা যিখিনি অভিনেতা অভিনেত্ৰী আছিল তেওঁলোকৰ কথাও আমি চিন্তা কৰিব লাগিব আমি কেৱল ৰবি শৰ্মা কেৱল যতীন বৰা কেৱল বৰষাৰাণীৰ বিষয়ে কেৱল প্ৰস্তুতিৰ কথা চিন্তা কৰিলে নহ'ব কাৰণ প্ৰস্তুতি পৰাশৰে অলৰেডি ছবি কৰাৰ তেওঁৰ স্থান আছে ৰবি শৰ্মাৰ অলৰেডি স্থান আছে যতীন বৰাৰ অলৰেডি স্থান আছে বৰষাৰো স্থান আছে বৰষা একো নকৰিলে ফাংচনত গৈ মই ফাংচনত গৈও পইচা পাই থাকিম কিন্তু সেইখিনি আৰ্টিষ্টে কি কৰিব যিসকলে অকল ভ্ৰাম্যমাণেই চিনি পায় ভ্ৰাম্যমাণেই উশাহ নিশাহ ল'লে ভ্ৰাম্যমাণতেই জীয়াই থাকিলে সেইকাৰণে তেওঁলোকৰ কথা চিন্তা কৰিও মই আচলতে মাত মাতিছোঁ কিন্তু দুখ লগা কথা যে ক্ষুদ্ৰ স্বাৰ্থত আমি ডাঙৰ কথাবিলাক মন নিদিওঁ পাহৰি যাওঁ গতিকে কোনোবা এজন মানুহক প্ৰটেক্ট কৰিবলৈ এটা লবিয়ে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে যিটো পৰিৱেশ আচলতে আমাৰ কাৰণে শুভ নহয় গতিকে এই যে আজি যে আমাৰ যিটো ডাউনফল হৈছে ভ্ৰাম্যমাণৰ এইটোৰ কাৰণে তেওঁলোক জগৰীয়া বুলি মই ডাইৰেক্টলি ক'ব পাৰোঁ প্ৰত্যক্ষভাৱে মই ক'ব পাৰোঁ সেইবিলাক হ'ব নালাগে বুলিয়েই এটা মই প্ৰতিবাদ কৰি ইয়াত লাগি আছোঁ খুব ভাল লাগিল ৰবিদাই ভ্ৰাম্যমাণৰ ক্ষেত্ৰত খুব স্পষ্টভাৱে তেখেতৰ মতামত আগবঢ়ালে আশা কৰোঁ দৰ্শকসকলেও তেখেতৰ এই মতবাদক আদৰেৰে আঁকোৱালি ল'ব আৰু আমি আকৌ কিছুমান নতুন টপিক লৈ ভ্ৰাম্যমাণৰ আগবাঢ়ি যাম কিন্তু তাৰ আগত এই ভিডিঅ' আপোনালোকে চাই থাকক সকলোৱে নিজৰ মতামতবিলাক আগবঢ়াব